বহুতো শুনিলোঁ বহুতো দেখিলোঁ এতিয়া প্ৰথমে ক'বলৈ গৈ আছোঁ অসমৰ ডেকা তাৰ মুখখন হৈছে ফিকা দাঁত দুটা বেকা এতিয়া দি আছোঁ তহঁতক মই সেকা অসমৰ ডেকা অসমৰ ডেকা তই ফটুৱামি নকৰ ভালে ভালে কৈছোঁ তোক ৰষ্টিং বন্ধ কৰ অসমৰ ডেকা তই ফটুৱামি নকৰ ভালে ভালে কৈছোঁ তোক ৰষ্টিং বন্ধ কৰ নিজৰ পইচাৰে ভিডিঅ' বনাইছোঁ তাতে তোৰ কি হ'ল যদি চাব ইচ্ছা নাই খেল তই মাৰ বল হ'ব পাৰে গান বেয়া চিধা চিধি ক ভাই মক্কেল বুলি নকবি কথা কিন্তু বেয়া হৈ যাব দে ভাই তহঁতে সেকেন্ড রোস্টার মিস্টার রাজা মিস্টার রাজা তোক বনাই লম চানা ভাজা মালৰ লগত চাটনি খাম তোকতো মই এনেকে দি যাম মিস্টার রাজাৰ হেনো ছাগলৰ দৰে দাড়ি শুনিছো তাৰ বাপেক শুকান ৰুটি খোৱা বিহাৰী মিস্টার ৰাজাৰ কথাবোৰ যিটোহে পাকনি তাতকৈ মোৰ ভাল লাগে আমাৰ দলিতৰ ঢাকনি মহামক্কেল মিস্টার ৰাজা থাম্বেল চাবা তাৰ কি যিটোহে লিখে জুবিন দাকো বোলে এশেকা দি তহঁতেতো নিজৰ ক্ৰেড তহঁতে কি ভাবিছ তহঁত ফটো আমি কৰি যাবি আৰু আমি চাই যাম তোক আজি এনেকৈ ধুম যেন ধুবিও কাপোৰ ধুই নাপালে শুন মক্কেল বুলি তই নকবি অসমৰ ডেকা এনেকৈ দিন তোক ওলাই যাব ঢিলা হেগা দুদিনৰ অসমৰ ডেকা 1.5 লাখ ছাবস্ক্ৰাইবাৰ তাতে তই 100 টকীয়া চশমা পিন্ধা ইউটিউবটো খুলিলে কিমান চাবি মক্কেল আমি যাৰে তাৰে ভিডিঅ' বনোৱা তহঁত মস্ত হাৰামি টিকটক মোক কৰিলে কিহৰ নহয় হিজিৰামি যিকিয়ে নহওক কিয় ৰোজ তই কঢ়িয়াই এৰিবি ইউটিউবত অত্যাচাৰ ইমানেই হৈছে এটা নহয় দুটাকৈ ৰোজ চেনেল খুলিছে ইহঁতক খেদা এটাই উপায় আছে মই আহিছোঁ ওলাই আহা সকলোৱে পাছে এণ্টাৰটেইনমেণ্ট বুলি কৈ সকলোকে ঠগিলি ভিডিঅ'টোৰ ওপৰত গালি গালাজ পাৰিলি থেট চালা কুকুৰ ভাগ তই ইয়াৰ পৰা মুখৰ পৰা বেয়া গোন্ধাইছে ব্ৰাছ তই কেইদিন নকৰা এটা লাইকৰ বাবে ভিডিঅ' বনোৱা লাইক নহয় লাভ দিম কানে মোৰে ওলাব লোৱা অসমৰ ডেকা তই ফটুৱামি নকৰ ভালে ভালে কৈছোঁ তোক ৰষ্টিং বন্ধ কৰ অসমৰ ডেকা তই ফটুৱামি নকৰ ভালে ভালে কৈছোঁ তোক ৰষ্টিং বন্ধ কৰ ৰাজানে চানা ভাজা হিজিৰামি নকৰ ভালে ভালে কৈছোঁ তোক ৰষ্টিং বন্ধ কৰ তহঁতক অপেন চেলেঞ্জ দিলোঁ আজি তোৰ 100 টকীয়া চশমাৰ পাৱাৰ দেখালোঁ আৰু যিসকলে তাৰ ছাপোৰ্টাৰ সিহঁতকো ক'লোঁ তহঁতে চুৰিদাৰ আৰু দীঘলকৈ চুলি ৰখা আৰম্ভ কৰি দে লগত লিপষ্টিকটো দিলে বেছি ভাল